নাপায় নেকি? নহয় কিবা এটা বেলেগ এটা দেখা পাইছে নহয়, হেঁচা ঠেলা বহিবলৈ জেগাই নাই মানে চব থিয় থিয় আহিছে। হেঁচা ঠেলা কোনো বহিবলৈ জেগা নাই মানে। নমস্কাৰ, গুড মৰ্ণিং। এটা বিশেষ কথা লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ আজি। বিশেষ কথা মানে এনেকুৱা হৈছে কথাটো, কালি মোৰ মেডিকেলৰ এক্সাম আছিলে। এক্সামটো আছিলে আপোনাৰ 1টা বজাৰ পৰা এক্সাম হয়। তাৰপিছত মই উঠিলোঁ, সোনকালে উঠিলোঁ। উঠি কৰি পেলাই মানে লগৰটো আহিব, সিও একেলগে যাম বুলি ৰখি আছোঁ। ঠিক আছে, গ'লোঁ। আপোনালোকে আগৰ ভিডিঅ' ক্লিপটো যিখিনি দেখিছে, মই ভিডিঅ' ক্লিপটো যিখিনি দেখাইছিলোঁ সেইখিনি বিষয়ে মই ক'ব গৈ আছোঁ। সেইখিনিতো আপোনালোকে দেখিলেই। এতিয়া মই সেইখিনি বিষয়ে ক'ম মানে কি কেনেকুৱা এটা ভিৰ দেখিছে, গাড়ীৰ ভিতৰত এটা ভিৰ হৈ আছে। তাৰপিছত মই কৈ আছোঁ বাৰু। মানে কথাটো এনেকুৱা হৈছে, প্ৰথমতে আপোনালোকক কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ মোৰ ভিডিঅ'টো অকণ শ্বেয়াৰ কৰি দিব যাতে চবেই পায়। মানে কি হৈছে, এতিয়া মই ৰাতিপুৱা উঠিলোঁ, উঠি পেলাই গা পা ধুলোঁ। তাৰপিছত আমি 8টা বজাত ওলাই গৈছোঁ। মোৰ এক্সাম পৰিছিলে যোৰহাট তিতাবৰ। ঠিক আছে, গ'লোঁ। কিছুমানৰ ডিব্ৰুগড় পৰিছে, মোৰ যোৰহাট তিতাবৰত পৰিছে। মই উঠি কৰি গ'লোঁ ধুনীয়াকৈ। 8:30 বজাত গাড়ী পালোঁ, গাড়ীত উঠিলোঁ। গৈ আছে যোৰহাটলৈ গাড়ীখন, মানে লাহে লাহে গৈ আছে গাড়ীখন। যোৰহাট পাম, নিশ্চিন্ত আছোঁ, যোৰহাট পাম, পৰীক্ষা দিমগৈ। তাৰপিছত যোৰহাটত নামিলোঁ, 12:40 হ'ল। 12:40ত নামিলোঁ। তাত নামি কৰি পেলাই তিতাবৰলৈ গাড়ী ভাড়া লাগে 600 টকা। অটো এখন দৰালোঁ। কিন্তু মোৰ লগৰটো মৰিয়নিত পৰিছিলে, সি গৈ পেলাই চেণ্টাৰ 10 মিনিট দেৰিকৈ পালেগৈ। চেণ্টাৰ 10 মিনিট দেৰিকৈ পোৱাৰ কাৰণে সি এক্সাম দিবলৈ নাপালে। সেইখিনিলৈকে ঠিকে আছে বাৰু, একো নাই। দেৰি হ'লেতো এনেও সোমাবলৈ নিদিবই বাৰু। কিন্তু মেইন কথাটো হৈছে কি, আমাৰ ইমান দূৰত যে পেলাইছে, আমি নিবনুৱা হয়। আমি নিবনুৱাৰ কাৰণে কিবা এটা পাম বুলি আমি এপ্লাই কৰিছিলোঁ চাকৰিৰ কাৰণে। আমাৰ হাতত ইমান টকা নাথাকিবও পাৰে। আমাৰ পাৰ পাৰ্চন 1000-1500 টকা লাগিবই। অকণমান দূৰলৈ যোৱা মানে খোৱা বোৱা আছে, হাতত পইচা লৈ যাবই লাগিব। পাৰ পাৰ্চন আমাৰ 1000-1500 টকা নাথাকিবও পাৰে আমাৰ হাতত। ত' আমাৰ ইমান দূৰত এক্সাম দিবলৈ আমি যাব লগা হ'ল। আৰু এটা ছেকেণ্ড কথা হ'ল কি, আমি এক্সাম দিবলৈ গ'লোঁ ইমান দূৰত, ঠিক আছে বাৰু। তাৰপিছত আপোনাৰ পইচা যি গ'ল সেইটোও মানিলোঁ। কিন্তু আমি নিবনুৱা বুলি, আমাক চৰকাৰে নিবনুৱা বুলি যদি ভাবে, আমাৰ ওচৰে পাজৰে আমাৰ ওচৰৰ ডিষ্ট্ৰিক্টত, নিজৰ ডিষ্ট্ৰিক্টত আমাক এক্সাম দিবলৈ দিব লাগে মোৰ মতে। কাৰণ কি আমি ইমান দূৰলৈ যোৱা আমাৰ ক্ষমতাটো নাথাকিবও পাৰে। কিছুমান ডিব্ৰুগড়ত পৰিছে, কিছুমান যোৰহাট, বহুত দূৰ জেগাত মানে। এতিয়া কথাটো হ'ল কি, যেতিয়া আহিবলৈ লৈছোঁ তেতিয়া আমাৰ ট্ৰেভেলাৰ নাই, গাড়ী নাই। এখন ট্ৰেভেলাৰ আমাৰ পাবলৈ নাই। এখন ওলাইছে, তাত থিয় হৈ আহিছে মানুহ। যিবিলাক থিয় হৈ আহিছে সিহঁতৰ ভাড়া 100 টকাকৈ লৈছে। ঠিক আছে, আমি গাড়ী এখন ৰখি আছে, আমি তাতে সোমাই বহিলোঁ, গোটেই মখা বহি গ'লোঁ গাড়ীখনত। ড্ৰাইভাৰো নাই। তাৰপিছত কি হ'ল, ড্ৰাইভাৰজন আহিছে, আহি পেলাই কৈছে যে পাৰ পাৰ্চন 300 টকাকৈ লাগিব নগাঁও যাম আমি। আৰু যিকেইটা থিয় হৈ আহিছে সিহঁতৰ 100 টকাকৈ লৈছে। কথাটো কি হ'ল, তাৰ পিছৰ যিখন গাড়ী ওলাব সেই গাড়ীখনে এনাউন্স কৰি দিছে যে 25টা মানুহ নিম, আমি 12,000 টকা লাগিব। 25টা মানুহক আমি নিম, 12,000 টকা লাগিব। মানে দেৰি হৈ যিমানে গৈ আছে পইচা সিমানে বাঢ়ি গৈ আছে। আমি আহিলোঁ, আমি 300 টকাকৈ আমি দি পেলাই আহিলোঁ বাৰু গাড়ীখনত। কিন্তু পিছৰ যিখিনি মানুহ অৱস্থা নাইকিয়া, মানে কিছুমান মানুহ বহুত দুখীয়া মানুহ গৈছে। মানে কি হ'ব মানে মানুহখিনি। আৰু ছেকেণ্ড এটা পইণ্ট হ'ল কি, ছোৱালী মানুহ এজনী গৈছে, ছোৱালী মানুহজনীৰ লগত গাৰ্জেন নিশ্চয় যাব লাগিব। আমি ল'ৰা মানুহ গৈছোঁ, অকলে গৈছোঁ। ছোৱালীজনীৰ লগত গাৰ্জেন যাব লাগিব। সেই গাৰ্জেনটোতো পইচা আছে, খৰচ আছে। মানে গাড়ী যিমানেই দেৰি হৈ আহি আছে সিমানে, এইটো এটা প্ৰশাসনে ব্যৱস্থা ল'ব লাগিছিল ল'ৰা ছোৱালীখিনিৰ কাৰণে। অৱস্থা নাইকিয়াকৈ ল'ৰা ছোৱালী বহি আছে, ৰখি আছে, আহিব পৰা নাই, গাড়ী পোৱা নাই, গাড়ী ভাড়া বহুত লাগে। কিন্তু প্ৰশাসনে সেই এটা ব্যৱস্থা কৰি দিব লাগিছিলে। পইচা দিব, ষ্টুডেণ্টে পইচা দিব, গৈছে যেতিয়া পৰীক্ষা দিবলৈ ষ্টুডেণ্টে পইচা দিব। কিন্তু ব্যৱস্থাটো কৰি দিব লাগিছিলে প্ৰশাসনে। কাৰণ কিয়, লাষ্টৰ সময়লৈ যিমান বাঢ়ি গৈ আছে পইচা সিমান বাঢ়ি গৈ আছে। মানে পাৰ পাৰ্চন 600 টকাকৈও হৈ যাব পাৰে গাড়ীত আহোঁতে। মই আহোঁতে 9:30 বাজিলে আহি পাওঁতে। কিন্তু ইমানেই বেছিকৈ এটা ভাড়া লৈছে গাড়ী,
এইটো চৰকাৰৰ কোনো হেৰি নাই। গাড়ী ভাড়া লৈছে, আহিছোঁ, কষ্ট হৈছে, কিন্তু এইটো এটা চৰকাৰে চাব লাগিছিলে। নিবনুৱা আমি কিবা এটা এপ্লাই কৰিছোঁ, আমি কিবা এটা পাম কাৰণে, আমি নিবনুৱা বুলি সেইটো নিবনুৱা হ'ল নেকি? যদি যাবই পাৰে পইচা পাতি এসোপামান খৰচ কৰি পেলাই, থাকিবই পাৰে ক'ৰবাত গৈ পেলাই, নিবনুৱা কি অৰ্থ থাকিল? আমি নিবনুৱা বুলিহে আমি এপ্লাই কৰিছিলোঁ কিবা এটা পাম বুলি, সেইটো নিবনুৱা হ'ল নেকি? মানে কি ক'ম আৰু, ক'বলৈ মানে ভাষা নাই। মানে ওচৰৰ ডিষ্ট্ৰিক্টত, নিজৰ ডিষ্ট্ৰিক্টত কিবা এটা এক্সাম পেলাব লাগে সদায়। নিজৰ ডিষ্ট্ৰিক্টত হ'লে ভাল। কিমান পুলিচ আছে, কিমান পুলিচ আৰ্মি আছে, দি দিয়ক ন। কোনে হেৰি কৰিব? কোনেওতো হেৰি কৰিব নোৱাৰে। পুলিচ আৰ্মি চব গাৰ্ড চাৰ্ড দি দিয়ক, কোনেওতো একো কৰিব নোৱাৰে। কিবা কৰিব পাৰিব নেকি? তেনেকৈ মানে কথাটো তেনেকুৱা হৈছে। মানে বেলেগ বেলেগ জেগাত পেলাইছে, গৈছে, কিছুমান আগদিনাখনেই গৈছে। চাকৰি পায় নাপায় সেইটো কথা নাজানো। চাকৰি যে পাব সেইটো কথা কোনোবাই ভাগত থাকিলে, কপালত থাকিলে পাব, নাপাবও পাৰে। কিন্তু এক্সামটো দিবলৈ যাব লাগিব ন। এপ্লাই কৰিছোঁ যেতিয়া, এডমিটখন আহিলে মনটো বেয়া লাগে, যাবতো লাগিবই। কিন্তু কথাটো কি হৈছে, এনেকুৱা মানে অভাৰ কিছুমান হেৰি কৰিছে, ভাড়াটোও লৈছে এসোপা আহোঁতে, গাড়ী নাযায়, নাহেই। সেইটো এটা প্ৰশাসনে ব্যৱস্থা কৰিব লাগিছিলে যে ষ্টুডেণ্টখিনি ক'লৈ যাব, কেনেকৈ আহিব। কিন্তু ঘৰলৈ আহিব লাগে কাৰণে 600 টকা ক'লেওতো আহিবই। আপোনালোকে নিজে ভাবি চাওক। আৰু মোৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিব। ভিডিঅ'টো খালি অকণ শ্বেয়াৰ কৰি দিব আপোনালোকে। চবেই পাওক, চবেই বুজক কথাটো। অকণ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই, ছ' মাছ, লাভ ইউ।